নমস্কাৰ সকলোকে আৰু ভাবিছো সকলো ভালে আছে। আজি মই নতুন এটি ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আগবঢ়াইছো। আজি মই আলোচনা কৰিম বুলি ভাবিছো যেটো আমাৰ মহিলাসকলে জেনেৰেলি ফেচ কৰে মহিলাৰ যেটো মাহেকীয়া সমস্যা। কাৰণ আজিকালি মই দেখা পাওঁ সবৰে এটি সমস্যা থাকে, কাৰণ পিৰিয়ডছৰ সমস্যা থাকে যেটো আপোনাৰ বিভিন্ন বেমাৰৰ কাৰণে হ'ব পাৰে, যেনে থাইৰয়ড, পিচিঅডি যেটো মহিলাসকলৰ খুবেই দেখা পোৱা যায়। সো আসলে পিচিঅডি কাৰণে কিছুমান আমি ডায়েট ফলো কৰিব লাগে, যেনে জাংক ফুডৰ পৰা যিমান পাৰো জাংক ফুডটো আমি এভয়েড কৰিব লাগে। আৰু পিচিঅডি সমস্যা বা পিৰিয়ডছৰ সমস্যাটোৱে বহুত আমাক মানে মেণ্টেলি অলপ ষ্ট্ৰেছ দিয়ে, যেটো আমি মহিলাসকলে জেনেৰেলি ফিল কৰোঁ যে যেতিয়া পিৰিয়ডছৰ দিন বহা যায় তেতিয়া আমি ভাবোঁ যে কি হৈছে কি নাই, কাৰণ আৰু মুড চুইং মানে মুডটো বহুত চেঞ্জ হৈ থাকে। সো সেইকাৰণে আমি এই সমস্যাটো দূৰ কৰিব পৰা যায়। আমি নিজৰ লাইফষ্টাইলটো আমি চেঞ্জ কৰিব লাগিব, কাৰণ এতিয়া আমাৰ সবৰে লাইফষ্টাইলটো চেঞ্জ হৈ গৈছে, কাৰণ বহুত ষ্ট্ৰেছ, কামৰ ষ্ট্ৰেছ, পঢ়াৰ ষ্ট্ৰেছ, তো সেইবোৰে বস্তুৱে এফেক্ট কৰে। সো তাৰ কাৰণে আমি যিমান পাৰোঁ নিজৰ মাইণ্ডটো আমি ফ্ৰী কৰি ৰাখিব লাগিব, এটা ফ্ৰেছ মাইণ্ড কৰি ৰাখিব লাগিব, যাতে আমি টেনশ্যন নলওঁ। টেনশ্যনটো ল'লে সেইটো বেছি প্ৰব্লেম দেখা যায়। আৰু পিচিঅডিৰ কাৰণে আহকচোন কেইটামান মই আপোনালোকৰ ওচৰত যেটো শ্বেয়াৰ কৰিব লৈছোঁ বাটাৰফ্লাই প'জ। তো বাটাৰফ্লাই প'জৰ কাৰণে আমি দুখন ভৰি এনেকৈ লগাই লওঁ। তাৰপিছত আমি যিমান পাৰোঁ এইটো বাটাৰফ্লাই প'জ বুলি কোৱা হয়। আমি 10 to 15 মিনিট আমি কৰিব পাৰোঁ, মৰ্ণিং টাইম, ইভিনিং টাইম। তো বাটাৰফ্লাই প'জটো কৰিলে আপোনাৰ উষ্টাংগ আসন মই এতিয়া কৰিব লৈছোঁ। উষ্টাংগ আসন কৰিবলৈ হ'লে আপুনি ফাৰ্ষ্ট আঁঠু কাঢ়ি হাতকেইখনেদি তলুৱাটো চুব আপুনি ট্ৰাই কৰিব লাগিব। চ' এনেকৈ আপুনি যিমান পাৰে 10 to 15 মিনিট ৰাখিব ট্ৰাই কৰিব। আপোনাৰ উষ্টাংগ আসন সূৰ্য নমস্কাৰ আপুনি কৰিব পাৰে। সূৰ্য নমস্কাৰ যদি ডেইলি 20-25 বাৰ কৰিব পাৰে তেতিয়াতো খুবেই ভাল সূৰ্য নমস্কাৰ। এণ্ড দেন আপোনাৰ মই কৈ দিছোঁ প্ৰাণায়ামৰ ক্ষেত্ৰত আপুনি কপালভাতি খুব প্ৰয়োজনীয় হয় আচলতে মহিলাসকলৰ কাৰণে। চ' কপালভাতি আপুনি ডেইলি যদি 1 ঘণ্টা আপুনি কৰিব পাৰে, চ' আপোনাৰ খুবেই ভাল ফল লাভ কৰা যায়। আপুনি নিজে নিজৰ চেঞ্জেছ আপুনি দেখা পাব, কাৰণ যদি আপুনি সময় উলিয়াব পাৰে মৰ্ণিং টাইম আধা ঘণ্টা, প্ৰথমতে আপুনি ট্ৰাই কৰক। প্ৰথমতেতো একেবাৰতে 1 ঘণ্টা কৰাটো সম্ভৱ নহয় ফাৰ্ষ্ট টাইমত। চ' আপুনি প্ৰথমতে 10 মিনিট 15 মিনিট আপুনি ট্ৰাই কৰক। দেন আপোনাৰ যেতিয়া বঢ়াই নিব আপুনি নিজৰ চেঞ্জেছখিনি নিজে দেখা পাব। চ' কপালভাতিৰ কাৰণে আমি কপালভাতি কৰিলে কি কৰোঁ মই আপোনাক ফাৰ্ষ্টতে মই কৈ দিছোঁ। কপালভাতি আমি যেতিয়া কৰিম, আমি হাত দুখন জ্ঞান মুদ্ৰাত আমি ৰাখিলোঁ। দেন জ্ঞান মুদ্ৰাত ৰখাৰ পিছত আমি ফাৰ্ষ্টতে এক্সহেল কৰিম, আমি উশাহটো এৰি দিম। আৰু যেতিয়া আমি উশাহটো এৰিম আমাৰ পেটটো ভিতৰলৈ সোমাই যাব। চ' আহকচোন কেনেকৈ কৰিছোঁ মই কপালভাতি আপোনালোকে চাওক আৰু নিজেও ট্ৰাই কৰিব ঘৰত। আপুনি অনুলোম বিলোমটো কৰি চাব, কাৰণ আপুনি নিজে পিৰিয়ডছৰ টেনশ্যনটো নাহিব যে মোৰ এবাৰ ডেট বাঢ়ি গৈছে, দেখোন সেই টেনশ্যনটো আপোনাৰ দূৰ হৈ যায়। দেন আপোনাৰ তাৰ কাৰণে পিৰিয়ডছৰ কাৰণে প্ৰয়োজনীয় খুবেই মুদ্ৰায়ো আমাক বহুত হেল্প কৰে। কিছুমান একুপ্ৰেছাৰ পইণ্ট আছে যিখিনি মই নিজে ট্ৰাই কৰিছোঁ, বা আপোনাৰ মুদ্ৰা আছে। মই প্ৰথমতে আজি য়োনি মুদ্ৰাটো আপোনালোকক দেখাই দিছোঁ। চ' আমাৰ যোনটো আপোনাৰ তৰ্জনী আঙুলি হয়, তৰ্জনী আঙুলি দুটা আমি যেনেকৈ ইণ্টাৰলক কৰি দিওঁ আপুনি দেখা পাব, দুটা জইন কৰি দিছোঁ। এইটো আপোনাৰ য়োনি মুদ্ৰা বুলি কয়। চ' আপুনি এনেকৈ য়োনি মুদ্ৰাটো আপুনি কৰিব পাৰে। চ' ফাৰ্ষ্টতে প্ৰথমতে মই আপোনালোকক এইটোৱে ছাজেষ্ট কৰিম, কোনো ষ্ট্ৰেছ ল'ব নালাগে যে মোৰ কি হ'ল। চ' নিজৰ ফালৰ পৰা আপুনি কি কৰিব পাৰে, যে সেই বস্তুখিনি আপুনি নিজে যি কৰিব পাৰে সেই বস্তুটো আপুনি ট্ৰাই কৰক। ত' আজি মই আপোনালোকৰ ওচৰত মোৰ নিজৰ এক্সপিৰিয়েঞ্চখিনি মই শ্বেয়াৰ কৰিলোঁ, যিটো আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। কাৰণ আমি মেডিচিনটো আমি লওঁৱেই, আমাৰ নিজৰ যি প্ৰব্লেম হয় আমি ডক্টৰৰ ওচৰত যাওঁ, কিন্তু আপুনি নিজৰ ফালৰ পৰা এটলিষ্ট ট্ৰাই কৰিবলৈ চেষ্টা কৰক। কাৰণ ডক্টৰেও আপোনাক ক'ব যে জাংক ফুডটো এৰিবলৈ। চ' নিজৰ জাংক ফুডটো এৰা বা পানী খোৱা, আপোনাৰ শতাবৰী যিটো মই ক'লোঁ, শতাবৰী এইটো এটা হাৰ্ব হয়, চ' সেইটো সেৱন কৰা,
বা য়োগা প্ৰণায়াম কৰাখিনি আপুনি নিজেই কৰিব পাৰিব ৰাতিপুৱা সোনকালে উঠাটো, কাৰণ কোনেও আপোনাক সোনকালে উঠাব নোৱাৰে যদি আপুনি নিজে নুঠে। গতিকে আপুনি ট্ৰাই কৰক যাতে মৰ্ণিং মই এবাৰ সোনকালে উঠি চাওঁচোন মোৰ কেনেকুৱা লাগে। যেতিয়া আপোনাৰ লাইফষ্টাইলটো চেঞ্জ হ'ব, যেতিয়া আপোনাৰ ষ্ট্ৰেছ দূৰ হ'ব, আপুনি তাৰ ফলাফল মানে ভাল ফল আপুনি নিজে দেখা পাব। আৰু মোৰ ভিডিঅ'টো চাই পেলাই কেনেকুৱা পাইছে সেইটোও জনাব, যাতে আগলৈও মই আপোনালোকৰ মাজলৈ নতুন নতুন ভিডিঅ' লৈ আহিব পাৰোঁ। চ' থেংক ইউ ছ' মাছ, আজিৰ কাৰণেতো ইমানেই। থেংক ইউ ছ' মাছ।